নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ মাজত আকৌ এটা বিভাগৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ বিষয়ে ক'ব ওলাইছো। ইয়াতে কি পোষ্ট আছে আৰু কোৱালিফিকেশ্যন কিমান গোটেইবোৰ বিষয়ে ডিটেইলছত ক'ম মই। সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আৰু আপোনালোকে যদি আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। সো আৰু দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ওমেন্স কলেজ তিনচুকীয়া ৰিক্ৰুটমেণ্ট 2024 বিষয়ে ক'ব ওলাইছো। পোষ্টটো আহিছে ওমেন্স কলেজ তিনচুকীয়াৰ ফালৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হ'ল 15 ডেজ লৈকে। ইয়াতে ফাৰ্ষ্ট পোষ্টটো হ'ল এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে, য'ত নম্বৰ পোষ্ট এটা আছে আৰু সাবজেক্ট ৱাইজ ভেকেন্সি ইয়াতে দিয়া আছে। হিষ্ট্ৰীৰ কাৰণে এটা সাবজেক্ট, OBC MOBCৰ কাৰণে, আৰু ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে এজ পাৰ গভৰ্ণমেণ্ট অফিচ মেমৰেণ্ডাম নম্বৰ ইয়াতে দিয়া আছে। আপোনালোকে মিনিমাম 50% মাৰ্কছ লৈ মাষ্টাৰ ডিগ্ৰী লেভেল কনচাৰ্ণ সাবজেক্ট থাকিব লাগিব। লগতে ৰিলেক্সেশ্যন পাব 5% যদি আপোনালোকে SC ST অথবা PWD কেণ্ডিডেটছ হয়, আৰু 5% ৰিলেক্সেশ্যন পাব যদি আপোনালোকে PhD হোল্ডাৰ্ছ হয় আৰু আপোনালোকে মাষ্টাৰ্ছ ডিগ্ৰী কৰিছে প্ৰায়ৰ টু 19 ছেপ্টেম্বৰ 1991, আৰু আপোনালোকৰ এপ্লিকেশ্যন সাবমিটৰ লাষ্ট ডেটৰ ভিতৰত কোৱালিফিকেশ্যন থকা লাগিব। আৰু আপোনালোকে যদি এলিজিবিলিটি থাকে MPhil PhD সেমিনাৰ পেপাৰ্ছ পাব্লিকেশ্যন, তেনেহ'লে আপোনালোকে সাবমিট কৰিব লাগিব ইণ্টাৰভিউ ডেটৰ দিনা এণ্ড ন' বিয়ণ্ড। আৰু এজ লিমিট ইয়াতে দিয়া আছে, আপোনালোকৰ এজ 38 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব 1/1/2024 ভিতৰত। লগতে ৰিলেক্সেশ্যন পাব 5 ইয়াৰ্ছৰ SC ST অথবা PWD কেণ্ডিডেটছ হ'লে, আৰু 3 ইয়াৰ্ছৰ পাব OBC MOBC কেণ্ডিডেটছ, আৰু 10 ইয়াৰ্ছৰ পাব PWD কেণ্ডিডেটছ হ'লে। তাৰপিছত 2 নম্বৰ পোষ্ট হ'ল গ্ৰেড 3 কাৰণে, য'ত নম্বৰ পোষ্ট তিনিটা আছে আৰু পোষ্ট ৱাইজ ভেকেন্সি ইয়াতে দিয়া আছে। লাইব্ৰেৰী এছিষ্টেণ্ট URৰ কাৰণে এটা পোষ্ট, আৰু জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে দুটা পোষ্ট, URৰ কাৰণে এটা আৰু OBC MOBCৰ কাৰণে এটা। আৰু ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে। আপোনালোকে গ্ৰেজুৱেট পাছ আউট হ'ব লাগিব আৰ্টছ চাইন্স অথবা কমাৰ্চ ষ্ট্ৰীম লৈ, আৰু লগতে কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। তাৰপিছত 3 নম্বৰ পোষ্ট হ'ল গ্ৰেড 4ৰ কাৰণে, য'ত নম্বৰ পোষ্ট দুটা আছে আৰু পোষ্ট ৱাইজ ভেকেন্সি ইয়াতে দিয়া আছে। গ্ৰেড 4 URৰ কাৰণে এটা পোষ্ট, আৰু লেবৰেটৰী BRৰ কাৰণে এটা পোষ্ট SCৰ কাৰণে, আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে। আপোনালোকে মিনিমাম ক্লাছ 8 পাছ হ'ব লাগিব, আৰু এজ লিমিট ইয়াতে দিয়া আছে। আপোনালোকৰ এজ 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব 1/1/2024, আৰু লগতে 5 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব যদি আপোনালোকে SC ST অথবা PWD কেণ্ডিডেটছ হয়, আৰু লগতে 3 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব OBC MOBC কেণ্ডিডেটছ হ'লে, আৰু 10 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব PWD অথবা EXSM কেণ্ডিডেটছ হ'লে। আৰু এপ্লাই প্ৰচেছটো ইয়াতে দিয়া আছে। এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে আপোনালোকৰ প্ৰেছক্ৰাইব ফৰ্মেটত এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰিব লাগিব, যিটো আপোনালোকে DSC আসাম এইটো ৱেবছাইটত পাব, অথবা আপোনালোকে আমাক ডিছক্ৰিপশ্যন বক্সত চাব পাৰে, তাতো মই লিংকটো দি দিম। আপোনালোকে তাতে ক্লিক কৰি ফৰ্মখন প্ৰিণ্ট কৰি ফিল আপ কৰি ছাবমিট কৰিব। আপোনালোকৰ কমপ্লিট বায়'ডাটা ইনক্লুডিং কণ্টেক্ট নম্বৰ আৰু ইমেইল ID, আৰু লগতে চেল্ফ এটেষ্টেড কপিজ গোটেইবোৰ ডকুমেণ্টছ যি আছে HSLC ষ্টেণ্ডাৰ্ডৰ পৰা গোটেইবোৰ ডকুমেণ্ট ছাবমিট কৰিব লাগিব। আৰু লগতে আপোনালোকৰ ডিমাণ্ড ড্ৰাফ্ট এটা পে'মেণ্ট কৰিব লাগিব 1500, যিটো আপোনালোকৰ নন ৰিফাণ্ডেবল হয়। সেইটো আপোনালোকে ওমেন্স কলেজ তিনচুকীয়া পে'মেণ্ট কৰিব লাগিব। সেইটো এড্ৰেছত 15 ডেজৰ ভিতৰত ডেট অফ পাব্লিকেশ্যনৰ পে'মেণ্টটো কৰিব লাগিব। ডেট অফ পাব্লিকেশ্যন ইয়াতে দিয়া আছে 11/6/2024, আৰু গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ কাৰণে দিয়া আছে। আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্ম এখন, যিটো আসাম গেজেট পাৰ্ট 9, এইটো আপোনালোকে ডিছক্ৰিপশ্যন বক্সত পাব এই ফৰ্মখন, লগতে গোটেইবোৰ ডকুমেণ্টছ যি আছে, আৰু লগতে ডিমাণ্ড ড্ৰাফ্ট এটা 500 ৰুপিজ যদি আপোনালোকে গ্ৰেড 3 পোষ্টৰ কাৰণে এপ্লাই কৰে, আৰু 300 ৰুপিজ যদি আপোনালোকে গ্ৰেড 4 পোষ্টৰ কাৰণে এপ্লাই কৰে। এইটো আপোনালোকে ওমেন্স কলেজ তিনচুকীয়াৰ ফেব্ৰুৱাৰীত পে'মেণ্ট কৰিব লাগিব 15 ডেজৰ ভিতৰত ডেট অফ পাব্লিকেশ্যনৰ। আৰু এড্ৰেছটো ইয়াতে দিয়া আছে, প্ৰিন্সিপাল ওমেন কলেজ তিনচুকীয়া, পিনক'ড ইয়াতে দিয়া আছে। আপোনালোকে এইটো এড্ৰেছত পঠাই দিব লাগিব। সো বন্ধুসকল, আপোনালোকৰ যদি অৰ্হতা মিলে তেনেহ'লে আপোনালোকে পোষ্টটোৰ কাৰণে এপ্লাইটো কৰি দিব। এপ্লিকেশ্যন ফৰ্মৰ লিংক আৰু অফিচিয়েল নটিফিকেশ্যনৰ লিংক আপোনালোকে ডিছক্ৰিপশ্যন বক্সত পাব, তাতে ক্লিক কৰি চাই ল'ব পাৰে, অথবা আপোনালোকে আমাক কমেণ্ট কৰি জনাব পাৰে, আমি আপোনাৰ হেল্প কৰিবলৈ চেষ্টা কৰিম। সো বন্ধুসকল, আজিলৈ ইয়াতে সামৰিলোঁ। ভিডিঅ'টো যদি হেল্পফুল পাইছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকে বন্ধু বান্ধৱীৰ হাতৰ লগতো শ্বেয়াৰ কৰি দিব। সো আজিলৈ ইয়াতে সামৰিলোঁ। ধন্যবাদ।